ধুবুৰীৰ পৰা এগৰাকী মহিলাক বিচাৰি উপস্থিত হ'ল তেজপুৰত। প্ৰায় বিগত 11 দিনৰ পৰা সন্ধানহীন মহিলাগৰাকী। সন্ধানহীন হোৱা এই মহিলাগৰাকীৰ নাম হাফিজা খাতুন। তেজপুৰ মানসিক চিকিৎসালয়ৰ পৰা সন্ধানহীন হৈছিল মহিলাগৰাকী। 11 দিনৰ পৰা মহিলাগৰাকীক বিচাৰি হাহাকাৰ কৰিছে পৰিয়ালৰ লোকে। ধুবুৰী জিলাৰ চাপৰা অঞ্চলৰ 27 বছৰীয়া যুৱতী হাফিজা খাতুন নিজৰ অভিভাৱকৰ সৈতে 21 তাৰিখে আহিছিল তেজপুৰ মানসিক চিকিৎসালয়লৈ। চিকিৎসা হোৱাৰ পিছত হস্পিটেলৰ গেটৰ সন্মুখৰ পৰাই সন্ধানহীন হয় মহিলাগৰাকী। পৰৱৰ্তী সময়ত ৰাতি প্ৰায় 10 মান বজাত ভোজখোৱা চাপৰি ফ্ৰেন্স মটৰ্ছ নামৰ ছেকেণ্ড হেণ্ড গাড়ী ডিলাৰখনৰ প্ৰাংগণত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি কিছু খাদ্য সামগ্ৰীৰ যোগান ধৰে। মানসিক বিকাৰগ্ৰস্ত যুৱতীগৰাকী নিজৰ সম্পৰ্কে একো ক'ব নোৱাৰাত বাৰঘাট আৰক্ষীক গতাই দিয়ে। পিছদিনা ৰাতিপুৱা আৰক্ষী থানাৰ পৰা পলায়ন কৰে মহিলাগৰাকীয়ে। আৰু বৰ্তমানলৈকে মহিলাগৰাকীৰ কোনো সন্ধান পোৱা নাই পৰিয়ালৰ লোকে। এই মহিলাগৰাকীৰ কোনো সন্ধান পালে আমাৰ স্ক্ৰীণত দিয়া যিকোনো নম্বৰ যোগাযোগ কৰি সহায় কৰিবলৈ অনুৰোধ জনোৱা হ'ল। যোগাযোগৰ নম্বৰ 6900144580 আৰু 9101368141। মানে কথা হ'ল মোৰ ঘৰ ধুবুৰী ডিষ্ট্ৰিক্ট চাপৰৰ আৰক্ষী চকী অন্তৰ্গত কুচাকাটি গাঁৱত। মোৰ এটা সৰু ভনী আৰু মোৰ মা দেউতা ইয়াতে তেজপুৰৰ মানসিক অসামৰিক হস্পিটেলত চিকিৎসা হ'বলৈ আহে আৰু তাত ডক্টৰক দেখাৰ পিছত ঘৰলৈ উভতি যোৱাৰ সময়ত তেখেতে মোৰ সৰু ভণ্টি ইয়াৰ পৰা নিখোজ হৈ যায়। মেণ্টেল হস্পিটেলৰ সন্মুখৰ পৰাই নিখোজ হৈ যায়। এতিয়ালৈকে 21 তাৰিখত নিখোজ হয়, এতিয়ালৈকে আমি তাক বিচাৰি পোৱা নাই। গতিকে আপোনালোকে যদি তাক দেখা পায় আমাক এটা নম্বৰ আমাৰ তলত নম্বৰ দিয়া আছে, নম্বৰটো আমাক যোগাযোগ কৰিব। আৰু তেখেতৰ নাম কি? তেখেতৰ নাম হাফিজা খাতুন। বয়স কিমান হ'ব? বয়স 28। ঠিক আছে, চাপৰ থানাৰ অন্তৰ্গত গাঁও কুচাকাটি। মোৰ এটা সৰু ভণ্টি আৰু মোৰ শ্বশুৰ শাশুড়ী এই মানসিক হস্পিটেলত আহি চিকিৎসাৰ কাৰণে আহিছিল, মেণ্টেল ডিফেক্টৰ কাৰণে। আহি তাক ডক্টৰক দেখাই ৰিচিভ কৰি তাক ৰিলিজ দিছোঁ। তাক এই ৰিলিজ দিয়াৰ পিছত হস্পিটেলৰ সন্মুখৰ পৰা মোৰ ভণ্টি হেৰাই গৈছে। এতিয়ালৈকে তাক খুজি পোৱা নাই।